নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এডুকেয়াৰজিকলৈ SLPRB অৰ্থাৎ ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আসামৰ ফালৰ পৰা আহিছে যথেষ্ট ভাল খবৰ মুকলি হৈছে UB আৰু ABৰ 6662টা পদ আৰু এই পদসমূহত এপ্লাই কৰিবলৈ আপোনালোকে HSLC আৰু HS পাছ হ'ব লাগিব সবিশেষ ভিডিঅ'টোত জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকৰ সন্মুখত কালিৰ তাৰিখত জাৰি কৰা হৈছিল আৰু ইয়াতে আমি আগতেই যোৱা বছৰ অৰ্থাৎ 2018 চনত 26 এপ্ৰিলত এখন এডভাৰটাইজমেণ্ট ওলাইছিল তাত আছিল 5494টা পদৰ এডভাৰটাইজমেণ্ট সো সেই এডভাৰটাইজমেণ্টৰ পদসমূহৰ সৈতে সংযোগ কৰা হৈছে নতুন কিছু সংখ্যক পদ ইয়াতে সেইখিনি কথা উল্লেখ কৰিছে পূৰ্বৱৰ্তী 5494টা পদৰ সৈতে নতুনকৈ UBC অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চ কনষ্টেবলৰ 540টা আৰু ABC অৰ্থাৎ আৰ্ম ব্ৰাঞ্চ কনষ্টেবলৰ 628টা পদ সো সৰ্বমুঠ পদ এতিয়া হ'বগৈ 6662টা আৰু এই পদসমূহত এপ্লাই কৰিবলৈ হলে আপোনালোকে অহা 23 ডিসেম্বৰৰ পৰা 6 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব লাগিব slprbassam.in এটো ৱেবছাইটত আৰু যিসকল প্ৰাৰ্থী ইতিমধ্যে এপ্লাই কৰিছে তেওঁলোকে আকৌ এবাৰ এপ্লাই কৰিব নালাগে পূৰ্বৱৰ্তী এডভাৰটাইজমেণ্টত যিসকলে এপ্লাই কৰিছিল তেওঁলোকে নতুনকৈ এপ্লাই কৰাৰ প্ৰয়োজন নাই আৰু ইয়াতে এটা কথা লিখিছে যিসকল প্ৰাৰ্থী আগৰ এডভাৰটাইজমেণ্ট যিখন আছিল 25 এপ্ৰিলত ওলোৱা এডভাৰটাইজমেণ্টৰ পিছত মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে এপ্লাই কৰাৰ বাবে আৰু দুদিন অপেক্ষা কৰিব লাগিব অহা 23 তাৰিখৰ পৰা এপ্লাই অনলাইন প্ৰসেছ আৰম্ভ হ'ব আৰু ইয়াতে বয়সৰ কথা লিখিছে 25 বছৰ পাৰ কৰিব নালাগিব প্ৰাৰ্থীসকল আৰু 18 বছৰৰ তলৰ হ'ব নালাগিব 1 জুলাই 2019 হিচাপত জেনেৰেল ক্যান্ডিডেট সকলে 1/7/1994 ৰ পৰা 1/7/2001 ৰ ভিতৰত জন্ম হ'ব লাগিব OBC MOBC প্ৰাৰ্থীসকল 1/7/1991 ৰ পৰা 1/7/2001 ৰ ভিতৰত জন্ম হ'ব লাগিব আৰু SC ST প্ৰাৰ্থীসকলে 1/7/1989 ৰ পৰা 1/7/2001 ৰ ভিতৰত জন্ম হ'ব লাগিব যিসকল প্ৰাৰ্থীয়ে হোমগাৰ্ড বা মেম্বাৰ অফ VDP হিচাপে 3 বছৰ কাৰ্যনিৰ্বাহ কৰিছে তেওঁলোকে 3 বছৰৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই লাভ কৰিব আনহাতে FMMO আৰু SPO হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাৰ্থীসকলে 10 বছৰৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই লাভ কৰিব সো পদৰ সংখ্যা আনাম ব্ৰাঞ্চৰ বাবে 2391টা আৰু আৰ্ম ব্ৰাঞ্চৰ বাবে 4271টা ইয়াতে পদসমূহৰ বিভাজন দিয়া আছে এডভাৰটাইজমেণ্টখনত আপোনালোকে ভালদৰে চাই ল'ব পাৰিব সো মই গোটেইখিনি কথা ক'বলৈ গ'লে ভিডিঅ'টো দীঘলীয়া হ'ব আপোনালোকে মুঠতে জানি ল'ব পদৰ সংখ্যা কিমান আৰু ইয়াতে এটা লিখিছে যে বাকি যিসমূহ কন্ডিশন আছে পূৰ্বৱৰ্তী যিখন এডভাৰটাইজমেণ্ট আছিল 25 এপ্ৰিলত ওলোৱা এডভাৰটাইজমেণ্ট সেইখনৰ দৰে থাকিব গতিকে মই সেইখন এডভাৰটাইজমেণ্টটো এবাৰ দেখুৱাই লৈছো আৰু আমাৰ ভিডিঅ' ডেসক্ৰিপচনত সেইখন এডভাৰটাইজমেণ্টৰ লিংকো মই দি দিম গতিকে আপোনালোকে চাই ল'ব এইখন হৈছে সেই এডভাৰটাইজমেণ্টখন 25 এপ্ৰিল 2018 ত ওলাইছিলে সো এইখন এডভাৰটাইজমেণ্টত আমি চাব লাগিব এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছিল প্ৰথমতে নেশনালিটি প্ৰাৰ্থীগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব বয়সৰ কথা ইতিমধ্যে উল্লেখ কৰিলো ৰিলেক্সেশনৰ কথা ইয়াতে উল্লেখ কৰা আছে এতিয়া মিনিমাম এডুকেশনাল কোৱালিফিকেশন আনাম ব্ৰাঞ্চৰ বাবে প্ৰাৰ্থীগৰাকী ইয়াতে লিখিছে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব আনহাতে আৰ্ম ব্ৰাঞ্চৰ বাবে মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ ক্লাছ 10 উত্তীৰ্ণ হ'ব লাগিব বাকি ফিজিক্যাল স্ট্যান্ডাৰ্ড ইয়াতে দিয়া আছে হাইট আৰু আপোনাৰ চেষ্টৰ কেনে ধৰণৰ ইয়াতে বিচাৰিছে মেডিকেল স্ট্যান্ডাৰ্ড গুটেখিনি চাই ল'ব আৰু এপ্লাই কৰাৰ বাবে আৰু দুদিন অপেক্ষা কৰিব লাগিব 3 দিন 23 ডিসেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব সো ভাল খবৰ বুলিয়ে ক'ব পাৰি যথেষ্ট সংখ্যক পদ মুকলি হৈছে অসম আৰক্ষীৰ পৰা 6662টা পদ সবিশেষ এডভাৰটাইজমেণ্ট আপোনালোকে চাই ল'ব আমাৰ ভিডিঅ' ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে আৰু যদি হেতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আশা কৰিছো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইমানতে শেষ কৰিছো বন্ধু বান্ধৱীসকল ধন্যবাদ